নমস্কাৰ প্ৰথমে মই সকলোকে সম্ভাষণ জনাইছোঁ আৰু আজি আমাৰ আচলতে ইয়াতে এটা শ্বুট চলি আছে নয়নৰ এটা শ্বুট চলি আছে আৰু মোৰ খুব ইচ্ছা আছিলে মই মাহীৰ মেকআপবোৰ দেখি আছিলোঁ কিন্তু মই ল'বলৈ সুযোগ পোৱা নাছিলোঁ আৰু আজি মই সেই শ্বুটত মই আজি মাহীৰ মেকআপ ল'লোঁ মই খুবেই ছেটিছফাইড আৰু মেকআপ আচলতে আমাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু কাৰণ মেকআপটোৰে আমাৰ কনফিডেঞ্চ আমাৰ পাৰ্চনেলিটি বিল্ড আপ হয় আৰু মই আজি নিজৰ মেকআপটো লৈ পেলাই মোৰ ইমান কনফিডেঞ্চ আহিছে যে আজি ফটোশ্বুটটো সঁচাকৈ ধুনীয়া হৈছে মই সেইকাৰণে মাহীক থেংকছ জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ যাতে মাহী খুব আগুৱাই যায় সৰু ছোৱালী কিন্তু খুব ভাল কাম কৰি আছে ইতিমধ্যে ইনষ্টাগ্ৰাম প্ৰফাইল আপোনালোকে সকলোৱে দেখিছে মাহীৰ মই আশা কৰিছোঁ যাতে মাহী খুব আগুৱাই যায় আৰু সাংঘাতিক ভাল যাতে কাম কৰি অসমৰ ৰাইজক উপহাৰ দিয়ে মই তাকে আশা কৰিছোঁ ধন্যবাদ